ঘৰৰ পৰা ওলোৱাৰ পৰা ব্লগ বনাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লে। ৰাতিপুৱা শুই উঠি মমীবাৰ ফোনততো সাৰ নাপালোঁ মই, কালি ৰাতি অকণমান ঘটনা এটাৰ কাৰণে। এতিয়া মই শুই উঠিয়ে চিধা গাটো ধুই দৌৰ মাৰিছোঁ, চুলি আঁচুৰ নিদিয়াকৈ। এইফালে মমীবাই পূজা আৰম্ভ কৰিছে, এয়া সেৱা কৰিছে, পূজা কৰিছে। লৰালৰি সকলো কৰিব লগা হৈছে কাৰণে ডিঙিত গামোচা নাই, সেইকাৰণে কোনেও দায়দোষ নধৰে যাতে। এয়া অঞ্জুবাৰ আজি মানে নতুনকৈ ৰুম লৈছে, অকলে কৰাটো সম্ভৱ নহয়। বহুত নে প্ৰায়খিনি মমীবাই কৰিছে। এইফালে এজনীয়ে বেলুন ফুলাই আছে, তাই বোলে হেৰি নহ'লে ফুলাব নোৱাৰে মুখেৰে। অক্সিজেন কমি গৈছে। কিটচেনটো এয়া পূজা চূজা কৰি হৈছে। অঞ্জুবা অহাৰ আগত আমি ধুনীয়াকৈ ৱেলকাম কৰিম বুলি মমীবাই প্ৰিপেৰেশ্যন কৰিছে। এইটো ৰুম এয়া, কাৰণ অঞ্জুবা গুৱাহাটীলৈ আহিব এমাহৰ কাৰণে। সেইকাৰণে বাকী যোগাৰখিনি চব মমীবাই কৰিছে। কিমান কষ্ট হৈছে হা? কষ্টৰ কথা নহয়, কিন্তু কষ্টতকৈ বেছি ফূৰ্তি লাগিছে। নহয় কষ্টটো হৈছে ন। মই কিন্তু তোমাৰ কষ্ট হোৱাৰ পৰা ভাল পাইছোঁ। কিয় কোৱাচোন? ভনীয়েকবিলাক চব নামত আহিব বুলি কয় দেই। তাৰপিছত ৰাতিপুৱা মোক কৈছে বা জগাবা হা, ফোন মাৰি আছো নাই, 3বাৰমান ফোন মাৰি থাকিলেও নাই উঠালে। এতিয়া খোৱা সোপাত গুলি দিয়া বুলি কৈছে, আহিছে বাৰু, কিন্তু আৰু সেয়া, কিন্তু ভাল লাগিছে। যি নহওক কষ্ট হ'লেও নহয়, তুমি ক্ষীণাবা, কষ্ট হ'লে ক্ষীণাবা, সেইকাৰণে ভাল লাগিছে মোৰ। ইমান ধুনীয়াকৈ সজাইছে বাই, হিচাপে দিব পাৰিলে ভাল লাগে ন, হয় নহয়? আমিনো যিয়ে নহওক ৰুমটো কেতিয়া আমি বিচাৰিছোঁ তাই হিচাপে যিমানদিন থাকে। এইজনী আকৌ মাজতে ইমান ধুনীয়াকৈ বনাই আছো, কি হ'ল? নহয় মানে দুৱাৰমুখত বেলুনকেইটা আলাব দিছোঁ, আগতে অঞ্জুবা আহি ল'ব। সেইকাৰণে কৈছোঁ হ'ব, তই গাঁঠি মাৰ, মই ওলমাই আছোঁ। ফুলা এনেকৈ ধৰি ল'লে কেনেকৈ ফুলিব বাৰু? কি ফুলাইছে। আৰু এজনী বাইদেৱে লগত লাগি আছে বাৰু। এজনী বাইদেউজনী বোলে গাঁঠি দিব নাজানে, কৈছে গাঁঠি দিব নাজানো। এয়া আমাৰ ঘৰ সজোৱা হৈ গৈছে অলৰেডি। এয়া বেলুন আঁৰাই দিলোঁ। এয়া এতিয়া পূজা চূজা কৰি থালি ৰেডি কৰি থৈছোঁ। এই থালিখন ব্যৱস্থা কৰিছোঁ মই, বোলো ৱেলকাম কৰোঁ। মমীবাই ইমান কষ্ট কৰিছে। আৰু বা চুলিকেইডাল ভালকৈ বান্ধ। মমীবাই বিচনা ঠিক কৰাত লাগি আছে। ৰাতিপুৱাৰ পৰা মূৰটোও আঁচোৱা নাই, এজনীও নাই আঁচোৱা। এই গা ধুই চুলিখিনি তাইও নাই ফনিওৱা, ময়ো নাই ফনিওৱা। তাই ভাগৰ শুকুৱাই নাই। ইমান ৰখি এতিয়া আহিছে যা, আমি ইয়াত ৰখি আছোঁ এইপিনে। ইমান আহি থকা মানুহে ৰাস্তা চিনি নোপোৱা হা? ইমান আহি থকা মানুহে ৰাস্তা চিনি নোপোৱা? ঋষিও পাহৰি গ'লা। ফাইনেলি পালে। আমাৰ নতুন ৰুমত ৱেলকাম। মিঠাই এটা খুৱাই দিছোঁ মাছ দেই। আহা সোঁফালে দিবা। হ'ব দেখিছা? বাপৰে, এইটো হৈ যাব, নষ্ট হৈ যাব ন। ৱেলকাম।
এয়া ভিন্দু কৃষ্ণ এয়া ভিন্দু বুজি অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। Thank you so much for the journey. Bye. I love you all. ঋষি ক'ত? নমুদে বেলেগ নিয়ে ভাল লাগিছে। ঋষি ক'ত গ'ল? কি খাব হ'ব? না, আপুনি ভাগিনতে ডাঙৰ অঁ অঁ পূজাৰী, এজনী পূজাৰী। ৰুমকেইটা ঠাণ্ডা দেখিছা কি কৰিছে অঁ পূজাৰী বাইদেউ, পূজাৰী বাইদেউ অঁ প্ৰসাদখিনি ভাঙা। কাম মমী বাই মই আহিছোঁ এতিয়া ভাত খাবলৈ। পঢ়িছে, পৰীক্ষাত এক্সাম দিয়া নিচিনাকৈ মেনুখন। কি খাওঁ দেখুৱাই আছোঁ, ব্লগাৰ হৈছোঁ। আমি আহিলোঁ ভাত খাবলৈ হেৰিটেজ কিটচেন, ধুনীয়া ৰেষ্টুৰেণ্টখন আৰু প্ৰাইচবিলাকো ৰিজনেবল হয়, খাদ্যবোৰো বৰ ধুনীয়া। আপোনালোকে আহি এবাৰ চাব পাৰে, ডাউন টাউনৰ ওচৰতে আছে। ইয়াত থলুৱা খাদ্যৰ বাহিৰেও চাইনিজ খাদ্যও পোৱা যায়। এতিয়া আমি থালিকেইখন খাওঁ। খোৱা ভিডিঅ' চবেই দিয়ে, মই দিব নোৱাৰোঁ কেনেকৈ খাওঁ। এইটো ডাক ফ্ৰাই, এইটো ডাক কাৰী, এইটো ফুলকবি ভাজি, আলু ভাজি, দুবিধ দালি দেখিছোঁ, এতিয়া ধৰিব পৰা নাই কি দালি। এইটো খাৰ, এইটো কিবা চব্জি এখন আৰু আলু পিটিকা, বেঙেনা পিটিকা আৰু চাটনি এবিধ, ৰাইচ। এয়া এতিয়া আমি খাম আৰু দেখিবলৈ সময় নাই এতিয়া। হাঁহৰ মাংস ভাত সন্মুখত লৈ এতিয়া খাই দিম আৰু অকণমান আন্ধা আন্ধা হৈছে আৰু মিলাই মেলি চাব। লাইট নাই।